প্ৰথমতে গৈ আপুনি আপোনাৰ পিচিৰ যিকোনো ব্ৰাউজাৰ ওপেন কৰি পেলাই টাইপ কৰিব ধৰিত্ৰী আছাম তাৰপিছত এনেদৰে ইণ্টাৰফেচ আহিব ধৰিত্ৰী ছাৰ্ভিচ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ পিচিত এনেদৰে ইণ্টাৰফেচ আহিব তাৰপিছত ইয়াত আপুনি যিকোনো ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব পাৰে যিটো ডিষ্ট্ৰিক্ট আপুনি হয় এনেকা তো এতিয়া মই নগাঁও ডিষ্ট্ৰিক্ট সিলেক্ট কৰিলোঁ তাৰপিছত কলিয়াবৰ চাৰ্কেল আপোনাৰ চাৰ্কেল যি হয় এইটোৱে সিলেক্ট কৰিব তাৰপিছত আপোনাৰ যিটো গাঁও হয় সেইটো সিলেক্ট কৰিব আপোনাৰ গাঁৱৰ প্ৰথম আখৰটো টাইপ কৰি দিলে ইয়াত আপোনাৰ গাঁও আহি যাব সো মই এনেকা ক্লিক কৰিলোঁ দৰগাঁও তাৰপিছত অলপ সময় ৰখাৰ পিছত আপোনাৰ এনেদৰে ইণ্টাৰফেচ এটা আহি যাব তাৰপিছত আপুনি ইয়াত গৈ পেলাই সাৰ্চ বাই দাগ নম্বৰ দি পেলাইও সাৰ্চ কৰিব পাৰে পট্টা নম্বৰ দি পেলাইও সাৰ্চ কৰিব পাৰে আৰু পট্টাদাৰ নেম দি পেলাইও সাৰ্চ কৰিব পাৰে তো মই পট্টা নম্বৰ সিলেক্ট কৰিলোঁ তাৰপিছত কেপচা মাৰিলোঁ কেপচা মাৰাৰ পিছত আপোনাৰ যিটো পট্টা নম্বৰ থাকে সেইটো ইয়াত টাইপ কৰি দিব তাৰপিছত এনেদৰে আহিব সাৰ্চ কৰাৰ পিছত সি জবানবন্দী টিপিব তাৰপিছত আপোনাৰ জবানবন্দী কপি এনেদৰে আপোনাৰ আগত আহি যাব